নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি এই ভিডিঅ'টোত আলোচনা কৰিম অসম চৰকাৰে যেনেকি 12600টা গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ লিখিত পৰীক্ষাৰ বাবে কেইটাপাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। এই ভিডিঅ'টোৰ পৰা আপোনালোকে অলপ হলেও উপকৃত হ'ব বুলি আশা কৰিছো। হেই আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ নিশ্চয়কৈ চাব আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি যাব। তাৰ আপোনালোকৰ ভিডিঅ'টো আৰম্ভ কৰো। কোৱেশ্চন সাইট্ৰাছ ফলত কোনটো এসিড পোৱা যায়? এই কোৱেশ্চনটোৰ এনসাৰ মোতকৈ আগতে আপোনালোকে দিবলৈ চেষ্টা কৰিব। তেবনিকল ইয়াৰ শুদ্ধ এনসাৰটো হ'ব সাইট্ৰাছ ফলত সাইট্ৰিক এসিড পোৱা যায়। কোৱেশ্চন ভাৰতত প্ৰধানমন্ত্ৰীৰ পদক কি বুলি গণ্য কৰা হয়? বন্ধুবান্ধৱীসকল ইয়াৰ উত্তৰটো হ'ব ভাৰতত প্ৰধানমন্ত্ৰীৰ পদক কাৰ্যবাহী মুৰব্বী হিচাপে গণ্য কৰা হয়। কুৱেশ্চন তাজমহল, বিবি কা মকবৰা, ইতমাদুল্লাহ কিহৰ কীৰ্তিচিহ্ন? বন্ধুসকল ইয়াৰ শুদ্ধ এনসাৰটো হ'ব মৃত ব্যক্তিসকলৰ কীৰ্তিচিহ্ন হ'ল এইকেইটা। কুৱেশ্চন সম্ৰাট অশোক কাৰ উত্তৰাধিকাৰী আছিল? ইয়াৰ উত্তৰটো হ'ব সম্ৰাট অশোক বিন্দুসাৰৰ উত্তৰাধিকাৰী আছিল। কুৱেশ্চন প্ৰথমবাৰৰ বাবে কেতিয়া ভাৰতীয় সংবিধান সংশোধন কৰা হৈছিল? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব 1950 চনত। কুৱেশ্চন কোন চনত ৰাওলাট আইন কাৰ্যকৰী কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ব 1919 চনত পোনপ্ৰথমবাৰৰ বাবে ৰাওলাট আইনখন কাৰ্যকৰী কৰা হৈছিল। কুৱেশ্চন মহাৰাণা প্ৰতাপে কাক বুলবুল বুলি অভিহিত কৰিছিল? ইয়াৰ উত্তৰটো হ'ব মহাৰাণা প্ৰতাপে আপোনাৰ ঘোঁৰালৈ বুলবুল বুলি অভিহিত কৰিছিল। কুৱেশ্চন বক্সাৰ ইভাণ্ডাৰ হলিফিল্ডক কি নামেৰে জনা যায়? ইয়াৰ উত্তৰটো হ'ব বক্সাৰ ইভাণ্ডাৰ হলিফিল্ডক আচল চুক্তি নামেৰেও জনা যায়। কুৱেশ্চন ক'ত আছিল সিন্ধু উপত্যকা সভ্যতাৰ বন্দৰ? ইয়াৰ উত্তৰটো হ'ব নুথালত আছিল সিন্ধু উপত্যকা সভ্যতাৰ বন্দৰখন। কুৱেশ্চন জৈন ধৰ্মত মহাবীৰক কি বুলি গণ্য কৰা হয়? ইয়াৰ উত্তৰটো হ'ব জৈন ধৰ্মত মহাবীৰক মূল প্ৰতিষ্ঠাপক হিচাপে গণ্য কৰা হয়। বন্ধুবান্ধৱীসকল যদি আগন্তুক দিনত আপোনালোকে এই ধৰণৰ ভিডিঅ' মোক পাই থাকিব বিচাৰে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত দিয়া বেল আইকনটো নিশ্চয়কৈ প্ৰেছ কৰি ল'ব। তাৰ বন্ধুসকল আজিৰ এই ভিডিঅ'টো সমাপ্ত কৰোঁ।